Hello guys, good morning. আজি হৈছে দেওবাৰ সেয়ে আজি অকমান ফুৰিব আহিলো মৰ্নিং ৱাক কৰিব লাগে বৌজনীৰ লগত মই চাকচোন আপোনালোকে ৰাতিপুৱাৰ মনোমোহা নদী প্ৰাকৃতিক দৃশ্য গাঁৱলীয়া দৃশ্য এখন ফুলজুৰি নৈ ফালে আমাৰ বৈ গৈছে তাৰপিছত ফুলজুৰি নৈৰ লগতে আমাৰ এইটো ইটা ভাটা এটা আছে খুব সুন্দৰ পৰিৱেশ আৰু এই মানে ইটা ভাটাটোৰ পৰা মানুহে আমাৰ ইয়াৰ পৰা ইটা লৈ যোৱা হয় এটা আনি দিব লাগিব সোনকালে উঠিলি ইতিমধ্যে মই ঘৰ আহি পালো ৰাস্তাত আৰু বেছি দিন নেদেখালো কাৰণ মানুহবিলাকৰ চাই থাকে ভাল নালাগে সেয়ে ঘৰ আহি পাই এতিয়া মই কাম বন আৰম্ভ কৰোঁ এয়া গাইজ মই আকৌ নামঘৰলৈ বুলি ওলালো এতিয়া মই নামঘৰত যাম নাম ধৰিব এতিয়া নাম আৰম্ভ হ'ব নাম শেষ হোৱাৰ পিছত দেৱে ফূৰ্তি আৰম্ভ কৰিলে নাম শেষ হোৱাৰ পিছত আমি মন্দিৰৰ বাহিৰত আহিলোঁ খিচাৰীৰ প্ৰসাদ একেলগে বিতৰণ কৰিলে খিচাৰী আৰু প্ৰসাদ খোৱাৰ পিছত আকৌ ঘৰে ঘৰে কাৰণে ঘৰমুৰি পাত বিতৰণ কৰা হয় মাহ প্ৰসাদ খাই থৈ ঘৰলৈ গুচি আহিলেও আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ যদিহে মোৰ ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব